হেল্ল' ভিউৱাৰ্ছ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ আজিৰ দিনটোৰ কিছু মুহূৰ্ত। মিডল ক্লাছ ফেমিলি, সাধাৰণ জীৱন, তথাপিও জীৱনটোক লৈ বহুত সপোন, বহুত আশা। ভিডিঅ'টো চাই কেনে লাগিলে জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট কৰিব। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া খাই বৈ আজৰি, বাচন বৰ্তন ধুই আজৰি হ'লোঁ। এইবাৰ যাওঁ অকণমান তাঁতৰ পাতত বহোঁগৈ। ব'লকচোন মোৰ শালখন চাওঁ আজি। এয়া মোৰ তাঁতৰ শাল। সদায় সকলোকে খুৱাই বোৱাই আজৰি হৈ তাঁতৰ পাতত বহোঁ। আজিও এয়া বহিছোঁহি তাঁতৰ পাতত। তাঁতখন আগতে মেলি থৈ দিয়া আছিল, এতিয়া অকণমান বৈ লওঁ, তাৰপিছত আকৌ লগ পাম। চাই থাকিব। সৰু ফাৰ্মখন আৰু আমাৰ ফাৰ্মৰ নতুন মেম্বাৰ দেই। আমাৰ নতুন মেম্বাৰ ক'লে গ'লা এইটো টিকলু মেম্বাৰ। টিকলু এয়া আমাৰ ডেকা ল'ৰা দেই, গাহৰি দানা বনাই আছে ঘামি জামি গৰমত। এতিয়া আবেলি হ'ল, মোৰ কাম বনবোৰ সামৰি মই এওঁৰ ওচৰলৈ আহিছোঁ। এওঁ বাৰীত কাম কৰি আছে। বহুত দিনৰ পৰিকল্পনা, এখন তামোল বাৰী পতাৰ। ছোৱালী খেলি আছে দেউতাকৰ ওচৰত। বহুত ডাঙৰ বাৰী, যত্নৰ অভাৱতে পৰি আছিল। একেবাৰে এনেধৰণৰ হাবি জংঘলেৰে ভৰি আছিল। এওঁ বহুত কষ্ট কৰিছে, গছ গছনি কাটি আকৌ এনেদৰে কোৰ মাৰি এতিয়া ইয়াত তামোল পুলি ৰুব লাগিব। এইফালে অকণমান আগতে ৰোৱা পুলি আছে, এবছৰমান হৈছে। এতিয়া এইফালে বাৰীখন মোকলাই
তামোল পুলি ৰোৱাৰ যা যোগাৰ কৰি আছে। বহুত কষ্ট কৰিছে, কষ্টৰ ফলটো পালে ভাল লাগিব। সকলোবোৰ একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছে। এওঁ বহুত কষ্ট কৰিছে। কিমানখিনি উন্নতি কৰিবগৈ পাৰোঁ নাজানো, কিন্তু কষ্টৰ ফলবোৰ পালে ভাল লাগিব। আশীৰ্বাদ কৰিব সকলোৱে। কিবা এটা কৈ দিয়া। লাগি আছো দেই। আজিলৈ ভিডিঅ'টো ইমানতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।